আৰক্ষীৰ নামত ধন লৈ বান্ধ খালে দালালে। চাপৰৰ আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিল এজন। খেদি খেদি আৰক্ষীয়ে আটক কৰিলে ফলিমাৰীৰ মজিবুৰ ৰহমান নামৰ দালালটোক। অভিযোগ অনুসৰি গোচৰ ৰুজু কৰিবলৈ এজাহাৰকাৰীৰ পৰা চাপৰ আৰক্ষীৰ নামত প্ৰথমেই ৫,০০০ টকা আৰু পিছত ২,০০০ টকা লৈছিল। হালকুচা মুছলিমপাৰাৰ চুৰত জামাল নামৰ এজাহাৰকাৰীৰ পৰা লৈছিল ধনখিনি। ধন সংগ্ৰহ কৰাৰ উপৰিও এজাহাৰকাৰীক বিপথে পৰিচালিত কৰাৰ অভিযোগ দালাল মজিবুৰ ৰহমানৰ বিৰুদ্ধে। অৱশেষত বিষয়টো চাপৰ আৰক্ষীৰ আগত অৱগত হোৱাত তাৎক্ষণিকভাৱে দালালটোক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি দালালটো ৰঙাঘৰৰ আলহী। কেতিয়া আটক কৰিছে তোমাক? ওই মানুহজন কৈছে যে মোর পরে পয়সা নিচ্ছে, এমনি কৈছে আমি পয়সা লং না। ওই শালকোচার একজন মানুষ একটা ক্যাশের নামত কইছিল আমি পয়সাটা লং না ২,০০০ টাকা না পয়সা লং নাই আমি কিবা ক্যাশ আছিল আমি মনত নেই। মানে একটা ক্যাশ ধরেছিলাম না আমার একটা বেড়ার তো কয় যে সারার লগতে আমার খাতির ক্যাশটা আমি দেই। আমি তো জানি না কিছুই, পরে দিলাম। কি কয় ১০,০০০ নেবো, গাড়ি নিয়ে যাবো, আজকে আসামি ধরবো। ১০,০০০ টাকা কম মানে না, ওই বুঝবার ১০,০০০ টাকা কম মানে না। কারোবারি করে ২,০০০ টাকা দিয়ে গেলাম। আর দান দিয়েছে ফের আবার তারপরে ৩,০০০ টাকা দিয়েছে ৫,০০০ টাকা নিয়ে ফোনে খোঁজ করি যে তাহলে কাম হয়েছে কয় হয়েছে পুলিশ গেছিল আসামি পাইলেন কে। ফের আইলাম সাড়ে কাছে তো দেয় নাই করে করলো সেকেন্ড স্যারের কথা। সেকেন্ড স্যার জিজ্ঞেস করলাম, সেকেন্ড স্যার করে আমার তো দেয় নাই। পরে ওই যে বাইদের কথা বললো, বাইদের খোঁজ করলাম, বাইদের কথা আমার কাছে দেয় নাই। হ্যাঁ আমি মানে ফোন করে ২ দিন গেলে দোকান নিয়ে পলায়, আজকে যাই জানিয়েছে। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।